আমাৰ এই জমদুৱাৰ মণ্ডল বিজেপিৰ নেতৃত্বত আমি এটা বিজয় উৎসৱ পালন কৰিবলৈ লৈছোঁ। কাৰণ যোৱাকালি আমাৰ ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বহুতৰ মাৰ্জিনত জিকি গৈছে। এইটো আমি আজি খুচিৰে এখেতক আমি ওয়েলকাম জনোৱাৰ লগতে এই বিজয় উৎসৱটো পালন কৰিছোঁ। কাৰণ আমি ইয়াত কিয় পালন কৰা হৈছে, কিয় এইটো আমি কৰা হৈছে, তাৰ কাৰণ মেইন উদ্দেশ্য হৈছে আজি আমাৰ ভাৰতবৰ্ষৰ আজি ট্ৰাইবেল জনগোষ্ঠীৰ পৰা যি ৰাষ্ট্ৰপতি হ'বলৈ সক্ষম হৈছে। আমি গোটেই ট্ৰাইবেল জনগোষ্ঠী, আমাৰ ভাৰতৰ জনগোষ্ঠী ট্ৰাইবেলে চব নথৈ আনন্দিত হৈছোঁ। আমি ভাবিছিলোঁ আমাৰ জনমানস বা জনসমাজে ভাবে আদিবাসী বা সান্থালী মানুহ, সৰু জাতৰ মানুহ, তেওঁলোকক মানে বেছি কিবা ক'লে আঁকোৱালি লৈ পেলাই সিহঁতক বিশ্বাসত লৈ পেলাই মানে কাম কৰিবলৈ ৰাজ্যত তেনেকুৱা বহুত জনগণৰ তেনেকুৱা তেওঁলোকৰ মনৰ আছে। কিন্তু আজি আমাৰ বিজেপি চৰকাৰ, যি বিজেপি চৰকাৰ গৰীবৰ কাৰণে চিন্তা কৰে, সকলো জনগোষ্ঠীক চিন্তা কৰে, এইকাৰণে আজি আমি যদিও বড়োবিলাকে ইয়াৰ ৰাষ্ট্ৰপতি হোৱা নাই, কিন্তু আদিবাসী আমাৰ সান্থালী মানুহ ইয়াত হয় নিশ্চয় তেওঁলোকে ট্ৰাইবেল হয়, কিন্তু ভাৰতবৰ্ষৰ বেলেগ বেলেগ ষ্টেটৰ ট্ৰাইবেল হয়। গতিকে আমি ভাবিছোঁ, আমি বড়োবিলাকে ভাবিছোঁ আদিবাসী বা সান্থালী আজি ট্ৰাইবেল মানুহে তাৰ ৰাষ্ট্ৰপতি হোৱা মানে বড়ো ট্ৰাইবেলে ৰাষ্ট্ৰপতি হোৱা বুলি আমি ভাবি লৈছোঁ। এইকাৰণে আমি নথৈ আনন্দ দিছোঁ। বড়ো যিমানখিনি বড়ো আছোঁ আমি, আমাৰ বিজেপি হওক বেলেগ বেলেগ জনগোষ্ঠী হওক আমাৰ বড়োবিলাকত আমি নথৈ আনন্দ দিছোঁ। গতিকে আজি বিজেপি চৰকাৰ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ পাৰ্টিৰ সভাপতি জে পি নাড্ডা ডাঙৰীয়া, এখেতক আমি ধন্যবাদ দিছোঁ। কাৰণ তেওঁলোকে পিছপৰা জনগোষ্ঠীৰ পৰা উঠাই আনি আজি ভাৰতৰ যি চিটিজেন নাগৰিক, এই ভাৰতৰ নাগৰিক নাম্বাৰ 1 নাগৰিক কৰিবলৈ আমি বা আমাক এইখিনি সুবিধা দিলে। আজি আমাৰ দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীয়ে জিকি গৈ পেলাই ভাৰতৰ মালিক হৈছে। যদি কিবা হ'ব লাগে তেওঁৰ নামতহে হ'ব। গতিকে আজি আমি ধৰি লৈছোঁ বা আমি ক'ব পাৰোঁ দ্ৰৌপদী মুৰ্মু আমাৰ ভাৰতৰ মালিক হৈ